সিহঁতে বেয়া বেয়া কাৰণে মোৰ ভাল হ'ব লাইফত এগলা বস্তু টেষ্ট কৰি চাব লাগে 5 বছৰ এতিয়া ক'ত যাই আছো এতিয়া ভৈৰৱকুণ্ড আপোনালোকে ভিডিঅ'টো চাই থাকিব হেল্ল' এভৰিৱান এটি নতুন ভিডিঅ'ত লগ পাইছোঁ আকৌ সকলোকে আমি আজি গৈ আছোঁ ভৈৰৱকুণ্ড আচলতে যোৱাটো ভিডিঅ'ত আপোনালোকে দেখিছিলে যে আমি মন্দিৰত গৈছিলোঁ মন্দিৰৰ পৰা ডাইৰেক্ট ভৈৰৱকুণ্ড যাম বুলি কৈছিলোঁ কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যায় কাৰণে মই সেইদিনাখনে ভৈৰৱকুণ্ড যোৱাটো দেখুৱাব নোৱাৰিলোঁ যি নহওক বাৰু ভৈৰৱকুণ্ড যোৱাৰ আগতে আমি ফল মূল লৈ লৈছোঁ যিহেতু শাওনৰ শেষৰটো সোমবাৰ আছিলে এয়া উদমাৰী ৰাস্তা চাওকচোন ইমান বেয়া তাৰ মানে বলেৰো পিক আপ ল'ব পাৰে না আৰু বেলেগ গাড়ী আহিলে চিন্তা কৰক আৰু এই দূৰ দূৰণিলৈকে গাড়ীয়ে নাই বাইকবিলাক চাই আছে কিবাকে ইমান বেয়া ৰাস্তা নে এই ৰাস্তা ঘাটবোৰ ভালে থাকিলে তাৰমানে কিবা এটা ভাল লাগে তাৰমানে আমাৰ জনসাধাৰণৰ আমাৰ যিকেইজন মেইন মানুহ আছে তেখেতসকলক কৈছোঁ ৰাস্তা এটা বনাই মানে কামটো শেষ কৰি পেলাই ঘৰত শুই থাকিম সেইটো নহয় মাজে মাজে গৈ চাবও লাগে যে ভালে আছে নে বেয়া হৈছে আৰু এইফালে দেখিছে নে একদম ধুনীয়াকৈ কথা পাতি গৈ আছে এইফালে ঘৰত ভাবিছে কি আমাৰ ল'ৰা ছোৱালী কলেজত গৈছে ভাল মানুহ হ'ব আৰু এইফালে এয়া কি হ'ব বলক মানে এটা কথা আহিল মাইণ্ডত কথাটো এইটোৱে যে আমাৰ দুটাক অলপ একে যেন লাগে নে দুটাকে দেখাত লাগে না চবেই কয় তাৰমানে দাঢ়ি কাটিং মুখৰ ফেচ কাটিং গোটেই চেম তাৰমানে কিয় জানেনে ই মোৰ মানে জেঠাইৰ ল'ৰা সেইকাৰণে বাকী একো কথা নাই কিছুমানে আৰু নাম নকওঁ মই ভিডিঅ'ত মই যে এনেকৈ ভিডিঅ' বনাওঁ কি কয় জানা নাই ভিডিঅ' কৰি কেইটা টকা ইনকাম কৰিছোঁ এইটো পইচাৰ কাৰণে মই ভিডিঅ' বনাই থকা নাই না হা শুনে মই পইচাৰ কাৰণে ভিডিঅ' বনাই নেকি কিন্তু মনৰ শান্তি মই কি কৰি আছোঁ সেইটো মই জাষ্ট দেখাইছোঁ ৰাইজক এনজয় মানে ভাল কৰিলেও বেয়া কৰিলেতো বেয়াই মোৰ ওপৰত তাৰমানে শান্তিত থাকিব নিদিয়ে আৰু এটা কথা কিন্তু সিহঁতে বেয়া কাৰণে মোৰ ভাল হ'ব মানে প্লাছ পইণ্ট কিয় বেলেগে ভিডিঅ' চাক নাচাক এইটো ভিডিঅ' কোনে চাই আছে সেইটো বেলেগ কথা কিন্তু সিহঁতে চাবই কম্পালচৰি সিহঁতে মানে ভিডিঅ'টো দিয়াৰ লগে লগে সিহঁতে চাব আৰু ডিছলাইক কেইটামান আহিব সিহঁতৰে কি হ'ব মানে আচৰিত মানে চ' আপোনালোকৰো হয়তো এনেকুৱা আছে ন যে আপোনালোকে কিবা কাম কৰিলে 4টা সমালোচনা যে কৰে সমালোচনা কৰা মানুহকেইটাক ইমান গুৰুত্ব দি থাকি লাভ নাই আপুনি কি কৰি আছে কি কৰি থকা নাই আপুনি নিশ্চয় ভালকৈ জানে যি নহওক আৰু আমি ভৈৰৱকুণ্ড গৈ আছোঁ যিহেতু ভৈৰৱকুণ্ডৰ কথাই পাতোঁ এইবিলাক যিয়ে সমালোচনা কৰে সিহঁতক মই মোৰ বাৰান্দাত বান্ধি থৈ দিওঁ তাৰমানে বুজি পাইছে এনেকুৱা নেচাৰেল প্লেচবোৰ কোনে ভাল পায় মোক জনাবচোন কমেণ্ট কৰি পেলাই জেগাবিলাক যে ইমান ধুনীয়া মানে মই তামাম ভাল পাওঁ মানে আৰু গুগল মেপ চাইটো যাবই লাগিব কাৰণ বহুত ৰাস্তা আছে ভৈৰৱকুণ্ড যোৱা ইফালেও যাব পাৰি সিফালেও যাব পাৰি চ' আমি পালোঁ গলমাৰ সেই চকটো তাৰ পৰা আমি ৰাইট চাইড ল'ব লাগিব আৰু লগে লগে অকণমান গৈয়ে লেফ্ট চাইড ল'ব লাগিব তাৰপিছত গৈ পেলাই আকৌ লেফ্ট চাইড ল'ব লাগিব ৰেল লাইন এটা আছে ৰেল লাইনটো ক্ৰছ কৰি পেলাই এই জংঘলখিনি যে দেখিছে ইয়াৰ পিছফালে এটা ট্ৰেইন লাইন আছে ইয়াতে এইবিলাক জেগাত বোলে মানুহবিলাক ফুটি থৈছিল কেতিয়া হৈছিল এক্সিডেণ্টটো এইটো মানে বহুত আগৰ কাহিনী আৰু মানে সাংঘাতিক ইয়াতে কিবা 1600 নে 1700 মানে মানুহ মৃত্যু হৈছিল মানে ট্ৰেইন এক্সিডেণ্টত তো কিমান দূৰ সত্য নাজানো কিন্তু শুনা কথা আমিও সেইটো কাৰণে মই জেগাটো দেখি পাই ক'লোঁ আৰু মই জানিব পৰা মানে তাতে মানে ৰাতি ফুটো ওলাই বোলে তো কিমান দূৰ সত্য নাজানো বাৰু আধা ৰাস্তাতে আমি কুঁহিয়াৰৰ ৰস খালোঁ বিৰাট মজা লাগিল কুঁহিয়াৰৰ ৰসৰটো আৰু কথা ক'বই নালাগে আৰু একদম দেহা মন শীতল পৰি যায় আৰু এইফালে দেখিছে নাই এইটো কোনো পোহনীয়া বান্দৰ নহয় দেই এইটো গছৰ পৰা নামি আহি এনেকৈ মানুহৰ মাজত এনেকৈ থাকে তাৰমানে ইয়াক কুঁহিয়াৰৰ ৰস দিলে কুঁহিয়াৰৰ ৰস খায় একদম মজা এই পাহাড় দেখা পাইছোঁ এইয়া ভৈৰৱকুণ্ড পালোঁ তাৰমানে যিহেতু শাওনৰ শেষৰটো সোমবাৰ আছিলে আমি তাৰমানে অকণমান বুট লৈ লৈছিলোঁ আৰু এই দাদাজনৰ ভিডিঅ'টো কিয় কৰিলোঁ তেখেতে প্ৰত্যেকটো বস্তু ইমান ধুনীয়াকৈ চাফ চিকুণতাৰে মানে হেৰি কৰি ৰাখিছে আমাক বুটখিনি দিয়াৰ আগতে মানে বাচনটো 3-4বাৰমান ধুয়ে লৈছে তাৰমানে প্ৰত্যেকটো বস্তুৱে ধুই দিয়ে সেইটো কাৰণে মানে মই অলপ ভিডিঅ'টো কৰি থৈ দিওঁ দাদাজনে গম নাপায় মই ভিডিঅ'টো কৰা তো অকণমান ফাষ্ট কৰি দিছোঁ বাৰু ভিডিঅ'টো তেখেতে বহুত ধুনীয়াকৈ হাইজেনিক মেইনটেইন কৰিছে এইটো ভাল লাগিছে আৰু তাৰ পৰা আমি বুট লৈ লৈছিলোঁ অকণমান বলকচোন ভিডিঅ'টো শেষলৈকে চাব দেই আপোনালোকে থ্যাংক ইউ
এই মানুহৰ কিছুমান সৰু সৰু কথাই আপোনালোকৰ মনত কেতিয়াবা সুপ্ৰভাৱ পেলাই পাইছেনে? মোৰ কিন্তু পেলাই পাইছে, অলপ আগতে গম পালেনে? বলক আমি ভৈৰৱকুণ্ড পায়ে গ'লোঁ আৰু এয়া দেখিছেনে? যিসকলে ভৈৰৱকুণ্ড গৈছে তেখেতসকলে চিনিয়ে পাইছে বাৰু ব্ৰিজখনৰ কথাটো নকওঁ, ফেমাছ। আমি এণ্ট্ৰি ল'লোঁ আৰু এণ্ট্ৰিত ল'লে আমাৰ কিমান? 100 rupees। তো 100 rupees লৈছে, মানে ডাঙৰ গাড়ী 100 rupees। বাইকৰ লয় না? বাকী কিমান লয় এইটো নাজানো, কিন্তু এইখনত 100 লৈছে, মানে বলেৰোত। এতিয়া কিবা কিবি লিখা আছে। কিন্তু ভৈৰৱকুণ্ডৰ এটা কথা কওঁ দেই, ভৈৰৱকুণ্ডত তাৰমানে যিটো এই যে এণ্ট্ৰি ফিজটো যে লয়, এণ্ট্ৰি ফিজটো তাৰমানে এনেই নাযায়, ইয়াতে চাফ চিকুণতাটো বহুত মেইনটেইন কৰে তাৰমানে। আৰু ইয়াতে চাফাটো মানে আপোনালোকে দেখিছে নে কি ধুনীয়া চাফা হৈ আছে জেগাবিলাক। কিন্তু বেলেগ জেগাত গ'লে তাৰমানে এই ধৰক ক'ৰবাত বটল ভাঙা থাকিব, কিবা ভাঙা থাকিব, মানে ভাল নালাগে মানে কিবা এটা। কিন্তু এই ভৈৰৱকুণ্ডৰ কিবা এটা জেগাটো ভাল লাগে তাৰমানে। তো বলক। আৰু একদম মিছা কোৱা নাই দেই, তাৰমানে ভৈৰৱকুণ্ডৰ যিখিনি মানে জেগা আছে আমি থকা সেইখিনিত, বাকী বাৰু সিফালে নাজানো, কিন্তু মই জানাতো চব চাফাই থাকিব আৰু ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে নহয়। তো আমাৰ গাড়ীখনত 100 টকা লৈছে, তো 100 টকা লোৱা যেন লগা নাই তাৰমানে। যি নহওক বাৰু গৈয়ে এইবিলাক কামত লাগি গ'লোঁ পূৰা একদম। মই কিবা ফলৰ যে এইটো বনাই যে, নামটো কি নাজানো কিন্তু দেই, তো ফলৰ এই বস্তুটো বনাই দিলোঁ, আমি খাইছিলোঁ, ভোকো লাগিছিলে বহুত। তো আমি মজা লাগিছিল কিন্তু খাই পেলাই। পৰিৱেশ চাওক না, পৰিৱেশ চাই আমি এইবিলাক খালোঁ তাৰমানে। লাষ্টত গৈ পেলাই ক'লে কি একবাৰ পানীত নামো ব'ল বুলি। মই বোলো মই পানীত নানামো, মই দূৰৰ পৰাই ঠিকে আছোঁ, তই যা যদি যা একবাৰ। সি গৈ পেলাই যাতে ফটো চটো উঠিছে, ইয়াৰ ভয়ভীত একো নাই তাৰমানে। তো বহুত ধাৰ আছিল মানে, পানীখিনি বহুত ধাৰ আছিল। তো আমি পানীত নানামিলোঁ আৰু। তো ঠিক তেনেকৈ আমি ৰাস্তাত আমি দেখা পালোঁ যে এটা স্বাধীনতা দিৱসৰ কাৰণে প্ৰি ৰেলী এটা কৰি আছিল ভাৰতীয় জোৱানসকলে। সকলোৱে ইমান ধুনীয়াকৈ লাইনকৈ গৈছিলে, মজা লাগিলে চাই পেলাই। আৰু তাৰ পৰা আহি পেলাই আমি এটা একদম আচৰিত বস্তু এটা দেখা পালোঁ। আমাৰ কাৰণে আচৰিত কিয় জানেনে? এই ড্ৰেগন ফ্ৰুইটটো কাটাৰো কিবা টেকনিক আছে ন বাইদেউ? এইটো বস্তুটো ন এই তেনেকুৱা কৰি পেলাই এনেকুৱা গুচালে হৈ যাব। ওপৰৰ বাকলটো এনেকৈ কাটি এৰাব নোৱাৰে নেকি? আচ্ছা আচ্ছা, নিমখ চিমখ একো দিব নালাগে। আমাৰ কাৰণে আচৰিত এইটো কাৰণে যে আমি এইবিলাক মানে খাই পোৱা নাই কোনোদিন। তো মই দেখা পাই, মই যাওঁতেই মই চাই গৈছিলোঁ যে ইয়াতে এনেকৈ অপেন বিক্ৰী কৰে। তো আহোঁতে মানে দেখা পালোঁ যে আকৌ সেনেকৈ বিক্ৰী কৰি আছে। তো আহোঁতে গাড়ী ৰখাই পেলাই এটা খাই চালোঁ, টেষ্টটো মজা লাগিছিলে, কিন্তু মোৰ ভাল লাগিছিল। এইফালে ক ভিডিঅ'ত ক চব অহাৰ লাগে দেখোন, কেনে লাগিছে? বেয়া লগা নাই খাই? আৰু অৰ্গেনিকৰ কিমান মিঠা লাগিব? ঠিক আছে নে? ঠিকে আছে। আচ্ছা, তো এইটো ড্ৰেগন ফ্ৰুইট আমি ল'লোঁ এটা টেষ্ট কৰিবৰ কাৰণে। এইটো কাটি দিছে বাইদেউহঁতে ধুনীয়াকৈ, এৰি যায় মানে বাকলিটো ধুনীয়াকৈ। অলপ টেষ্টটো আনকমন, আৰু আজি ফাৰ্ষ্ট টাইম খাইছোঁ ড্ৰেগন ফ্ৰুইট। মানে সোৱাদটো কেনেকুৱা, এই যে মধুৰিআম বেছি পকিলে যে হালধীয়া হ'লে যেনেকুৱা সোৱাদটো আহে, লাইক সেনেকুৱা অকণমান, কিন্তু ইয়াৰ এটা বেলেগ এটা ফ্লেভাৰ এটা আছে, কিন্তু বেলেগ এটা সোৱাদ আছে। কিবা এটা ভাল লাগিছে খাই কিনে। কেনে লাগিল? একদম মজা, নতুন টেষ্ট কৰিছোঁ আজি, নতুন বস্তু এটা খাইছোঁ, ভাল লাগিছে বস্তুটো খাই। আৰু এইটো আমাক জনোৱা মতে মানে লোকেল বুলি কৈছে, নাজানো কিমান দূৰ লোকেল, কিন্তু বস্তুটো খাই কিনে কিন্তু অৰ্গেনিক লাগিছে, ভাল লাগিছে। আৰু যে এই যে কলা কলা গুটিকেইটা যে দেখিছে, এই মানে এইকেইটা চুবাই পেলাই তিল চুবোৱাৰ নিচিনা লাগে, দেখিবলৈ তিলৰ নিচিনাই, দেখিছেনে? ভাল লাগে, ভাল লাগিছে খাই পেলাই, ধুনীয়া। এইটো বস্তু বছৰত বোলে দুবাৰ খাবই লাগে, দেহাৰ এনাৰ্জি এটা পায়, আৰু এইটো এনাৰ্জি বহুত বেমাৰৰ পৰা মুক্ত কৰে। আৰু এইখিনিতে কৈ দিওঁ দেই, এই বস্তুটো যে বাকলি যে কাটে মানুহে, বাকলি কাটিব নালাগে বোলে, এনেকৈ ডাইৰেক্ট কাটি পেলাই এনেকৈ ধুনীয়াকৈ ৰ'ব, মই দেখাই দি আছোঁ, দেখিছেনে? এই এৰি যায় মানে বস্তুটো, এনেকৈ অপেন কৰি দিলে বস্তুটো এৰি যায়, তলৰ ফালৰ পৰা ধুনীয়াকৈ এটা লেয়াৰ এটা উঠি আহে মানে। আৰু এয়াই ভৈৰৱকুণ্ড, আৰু ভৈৰৱকুণ্ডত আজি পানীটো মানে অলপ ঘোলা হৈ আহিছে। কাৰণটো মই জানিব পৰা মতে মানে ইয়াতে বোলে ভূটানত বোলে বৰষুণ দিছিলে, বৰষুণ দিয়াৰ ফলত এয়া পানীটো মানে অলপ ঘোলা হৈ আহিছে মানে পানীটো।
তো উপায় নাই, আমি গা ধুব নোৱাৰিলোঁ মানে। বিৰাট আশা আছিল গা ধুম বুলি, কিন্তু গাটো একদম ধুব নোৱাৰিলোঁ। পানীৰ চাউণ্ডটো চাওক না, ইমান ৰাফ আহিছে না, ইমান স্পীডত আহিছে পানীটো। তো ইয়াতে গা ধুব পৰা অৱস্থা নাই মানে। তো এয়াই ভিউটো চাওক না, ইমান মৰম লাগে। তো আজিলৈ ভৈৰৱকুণ্ডত ইমানতে ভিডিঅ'টো সামৰণি কৰিছোঁ, আৰু যোৱাবিলাক নেদেখাওঁ। আৰু এতিয়া বাই বাই, সকলোৱে ভালে থাকক। আৰু ভিডিঅ'টো এইখিনিলৈকে যোনে যোনে চালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই যাওঁ, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, বাই। চল চল চল, অ'কে, বঢ়িয়া। বাই বাই। ভৈৰৱকুণ্ডৰ পৰা আহোঁতে বাহিৰে বাহিৰে বাইদেউ এজনী ঘৰত সোমাইছিলে, সি পূৰা মালিচ লৈ ল'লে। এটি নতুন ভিডিঅ'ত লগ পাম, আজিলৈ এৰিছোঁ, বাই।